बे समाव मोनसे गोजोनथाव रादाब कक्राझाराव जौगामानि गेलेमु फोरोंथाय आरो फिन फसंथान मिरु बेखेवदों। अइल इंडिया लिमिटेड आरो नुमलीगढ़ रिफाइनारि लिमिटेडनि जगायनायाव आसाम सरकार आरो बिटिआर खुंथायनि हेफाजाबाव दिनै बेलासि समाव मोनसे जौगा थाखोनि गेलेमु फोरोंथाय आरो फिन फसंथान हाई परफॉर्मेंस स्पोर्ट्स ट्रेनिंग एंड रिहेबिलिटेशन सेंटरखौ बेखेवो। रायजोनि गिबि मन्त्री डॉ हिमन्त बिश्व शर्मानि आखाइजों बे गेलेमु फोरोंथाय आरो फिन फसंथान मिरुखौ बेखेवनाय जायो। बे हाबाफारियावनो रायजोनि गेलेमु आरो लाइमोन अनसाय बिफाननि मन्त्री नन्दिता गरलसा, मन्त्री उर्खावगोरा ब्रह्म, बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बाहागो लायो। बेजों लोगोसेनो अइल इंडिया लिमिटेड आरो नुमलीगढ़ रिफाइनारि लिमिटेडनि गोजौ थाखोनि मावख'गिरिफोराबो बे हाबाफारियाव बाहागो लायो। मख'नो गोनांदि बे मिरुनि जोहै गेलेगिरिफोरनि सावस्रिनि लोरबांथिखौ माखासे जौगा थाखोनि मेसिनफोरनि जोहै गोरलैयैनो नायबिजिरनो हानायनि राहा आरो बेखौ फाहामथाय होनायनि गोरलै राहाखौ जगायनाय जागोन। हाबाफारियाव बेखेवगिरि आलासि महरै बाहागो लानानै रायजोनि गिबि मन्त्री डॉ हिमन्त बिश्व शर्माया माखासे बाथ्राफोरखौ खौरांगिरिफोरनि सिगाङाव बुंथियो। रिफाइनारिये आमाक सहाय करिছে আৰু বিটিসি আমাক এই ঘৰ বা গোটেইখিনি দি সহায় কৰিছে। যোৰহাট আৰু গুৱাহাটীত এই চেণ্টাৰটো আমি 2 বছৰ আগতে কৰিছিলোঁ। 25,000 সেশন অলৰেডি দুইটা চেণ্টাৰতে কমপ্লিট হৈছে আৰু এই চেণ্টাৰত প্ৰশিক্ষণ লোৱাৰ পিছত 100 জন প্লেয়াৰ্ছে নেশ্যনেল লেভেলত মেডেল পাবলৈ সক্ষম হৈছে। কোকৰাঝাৰ যেহেতু অসমৰ এখন ক্ৰীড়াৰ দৃষ্টিভংগীৰে খুব আগৰণুৱা জিলা, মই ভাবোঁ যে কোকৰাঝাৰত এই চেণ্টাৰটো স্থাপন হোৱাৰ লগে লগে খেলুৱৈসকলৰ ফিজিকেল ৰিকুৱাৰমেণ্ট, ৰিহেবিলিটেশ্যন ৰিকুৱাৰমেণ্ট আৰু ইঞ্জুৰি মেনেজমেণ্ট এই গোটেইখিনিতে যথেষ্ট সহায়ক হ'ব। এই গোটেই চেণ্টাৰটো আমি অলিম্পিয়াড অভিনৱ বৃন্দাৰ লগত একেলগে সহযোগত আমি নিৰ্মাণ কৰিছোঁ আৰু চেণ্টাৰটোৰ গোটেই মেন পাৱাৰ, ইকুইপমেণ্ট, ট্ৰেইনিং এই গোটেইবিলাক অভিনৱ বৃন্দা ফাউণ্ডেশ্যনে চোৱা চিতা কৰিব। কোকৰাঝাৰৰ কাৰণে ই এক অনন্য উপহাৰ। ইণ্ডিয়াৰ কোনো ষ্টেটতে ইমান এডভান্স স্পৰ্টছ ৰিহেবিলিটেশ্যন চেণ্টাৰ নাই, ইঞ্জুৰি মেনেজমেণ্ট চেণ্টাৰ নাই। দিছ ইজ এ ইউনিক গিফ্ট আৰু মই ভাবোঁ যে কোকৰাঝাৰৰ ক্ৰীড়াবিদসকলে, স্পৰ্টছ পাৰ্চনসকলে নিশ্চয় এইটো ইউজ কৰিব আৰু লাভৱান হ'ব। টেণ্ডাৰ চলি আছে, এই বছৰতে কাম আৰম্ভ হৈ যাব। 125 crore 3 বছৰ লাগিব। স্যার, আপনার কার্যকালতে বহু খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় সুনাম কৰিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে ক্ৰীড়াক লৈ স্যাৰ বিশেষ কিবা পৰিকল্পনা? এতিয়াতো আৰু বেছি ভাল হ'ব। এতিয়া আমাৰ টাৰ্গেট লৈছোঁ যে 2000 হোষ্টেল কৰা। খেল মহাৰণ বা গ্ৰাউণ্ড লেভেল কেম্পেইনত আমি যিমান প্লেয়াৰ দেখা পাম তেওঁলোকক আমি চৰকাৰী খৰচত হোষ্টেলত ৰাখিম, ট্ৰেইনিং কৰাম আৰু এটা আমাৰ লাৰ্জ প্লেনিং এটা আমি কৰিছোঁ আৰু এইবাৰ বাজেটত তাৰ বিষয়ে এনাউন্সো হৈছে। ইয়াতে দিব্যাংগয়ো ৰিহেবিলেট কৰিব পাৰিব। তেওঁলোকৰ কাৰণে বেলেগ কৰি ক্লাষ্টাৰ এটা আছে অকল পেৰা অলিম্পিয়াডৰ কাৰণে। মেডিকেল কলেজতে কৰিব লাগিব, বহুত কেইটা চেণ্টাৰটো চলাব নোৱাৰি। মই চেক কৰি দিম কিয় পৰি আছে বুলি। হ'ব।